Sir, point of order. Zakir Hussain Sikdar. Point of order. Point of order নাই point of order যতে ততে উঠি পেলাই নহয় point of order কোড হয় আপুনি পঢ়ি ল'ব এনেকা কোৱাৰ কোনো চাউল যিটো 80 লক্ষ মানুহ দোৱা হৈছে provision নাই there is no provision ডাঙৰ আছনি ভাৰতবৰ্ষ আজাদকে ডাঙৰ আছনি আপোনাৰ দলৰ সতীৰ্থ কথা ক'ব গৈছে কেলে এনেকা আচৰণ কৰে you should be a gentleman উপাধ্যক্ষ ডাঙৰীয়া আমাৰ বিধায়িনী দলে অনা কৰ্তন প্ৰস্তাৱৰ সপক্ষে দুএষাৰ ক'বলৈ সুযোগ দিয়াৰ বাবে আপোনাক ধন্যবাদ জনাইছো পানীয়েই প্ৰাণীৰ প্ৰাণ এজন সুস্থ মানুহৰ ক্ষেত্ৰত বিশুদ্ধ খোৱা পানীৰ কিমান ভূমিকা নিশ্চিতভাৱে আমি সকলোৱে জানো তাক লৈ আমি আকৌ বেছিকৈ আলোচনা কৰাৰ দৰকাৰ নাই বুলি মই অনুভৱ কৰোঁ আজি কৰ্তন প্ৰস্তাৱত বিৰোধী দলৰ ফালৰ পৰা জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু অনাময় ব্যৱস্থাৰ ওপৰত যি আলোচনা কৰাৰ কাৰণে সিদ্ধান্ত লোৱা হৈছিল আৰু মাননীয় অধ্যক্ষ ডাঙৰীয়াৰ লগত উপাধ্যক্ষ ডাঙৰীয়া আপুনি আৰু চৰকাৰৰ ফালৰ পৰাও সন্মতি দি এই বিভাগৰ ওপৰত যিখিনি ইয়াতে আলোচনা হৈ আছে পৰ্যালোচনা হৈ আছে সমালোচনা হৈ আছে নিশ্চিতভাৱে পৰৱৰ্তী সময়খিনিত অসমৰ মানুহৰ কল্যাণৰ কাৰণে গোটেই কথাবিলাক এটা দিশত গতি কৰি আছে বিভাগ আছে এটা বিভাগৰ বিভিন্ন নাম আছে আমি যেনেকৈ সদায় হততে কওঁ নামেই পৰিচয় ঠিক তেনেকৈ জনস্বাস্থ্য কাৰিকৰী বিভাগ এই বিভাগৰ এই নাম কিয় দিলে জনস্বাস্থ্য কাৰিকৰী বিভাগ কিয় হ'ল এই কথাখিনি যদি আমি বাৰু ভালকৈ উপলব্ধি কৰোঁ জনতাৰ স্বাস্থ্য আৰু তাৰ লগত কাৰিকৰী এই দুটা দিশ লৈ এই বিভাগৰ নাম হৈছে আৰু এই নামেই এই বিভাগ যে কিমান গুৰুত্বপূৰ্ণ এই বিভাগৰ ওপৰত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিভিন্ন পৰ্যালোচনা বা তেখেতৰ সিদ্ধান্ত বিভাগীয় মাননীয় মন্ত্ৰী ডাঙৰীয়া এই বিভাগৰ ওপৰত তেওঁৰ মাননীয় মন্ত্ৰী ডাঙৰীয়া এই বিভাগৰ ওপৰত তেওঁৰ চোৱা চিতাৰ কিমান গধুৰ দায়িত্ব আৰু এই বিভাগত কৰ্মৰত সকলো বিষয়া তেওঁলোকৰ কিমান গধুৰ দায়িত্ব কৰিব পাৰিম আজি কৰ্তন প্ৰস্তাৱত মই দেখিছোঁ শাসকীয় পক্ষৰ সন্মানীয় 2000 সদস্যই বিৰোধী এই কৰ্তন প্ৰস্তাৱনো কিয় আনিলে তাৰ কাৰণে কটাক্ষ কৰিছে সকলো ক্ষেত্ৰতেই যদি সমালোচনা কৰিব লাগে বুলি সমালোচনা হয় তেনেহ'লে সমাজৰ কাৰণে এয়া স্বাস্থ্যকৰ নহয় মই ভাবোঁ মাননীয় মন্ত্ৰী ডাঙৰীয়াই মই দেখিছোঁ প্ৰথমৰ পৰা এই কৰ্তন প্ৰস্তাৱ আলোচনা হোৱাৰ প্ৰথমৰ পৰা বহি মনোযোগেৰে শুনি আছে কিবা নোট কৰি আছে এতিয়া মাননীয় মন্ত্ৰী ডাঙৰীয়াই বিৰোধী শাসক পক্ষ বিভিন্ন আলোচনা যিখিনি কথা মনোযোগেৰে শুনিছে এইকাৰণেই শুনিছে তেখেতে দায়িত্ব লোৱাৰ পিছৰ পৰাই জল জীৱন মিছনেই হওক বা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিভিন্ন কাম কাজ অনাময় ব্যৱস্থাই হওক এইখিনি ব্যৱস্থা বা ডিপাৰ্টমেণ্টৰ বিভিন্ন কাম কাজৰ মাজত কিমান আখোৱা তেওঁ পাইছে মই ভাবোঁ হয়তো মুকলিকৈ নকলেও সেই কথাবিলাক তেওঁৰ মনৰ মাজত আছে যাৰ কাৰণে তেখেতে গোটেই মনোযোগ দৃষ্টি আকৰ্ষণ দিছে আৰু শাসকীয় পক্ষৰ সন্মানীয় বিধায়কসকলৰ প্ৰতি আহ্বান জনাম যে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এই কৰ্তন প্ৰস্তাৱ আপোনালোকে আলোচনা কৰি ক্ষান্ত নাথাকি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ কথা আপোনালোকে কৈছে জল জীৱন মিছন তেখেতে সমগ্ৰ ভাৰতবৰ্ষৰ অসমতো প্ৰত্যেকটো পৰিয়ালে যাতে বিশুদ্ধ খোৱা পানী খায় স্বাস্থ্য ভাল স্বাস্থ্যৰে নিজৰ কাৰণে নিজৰ সমাজৰ কাৰণে নিজৰ দেশখনৰ কাৰণে সেৱা আগবঢ়াব পাৰে তাৰ কাৰণে সুস্বাস্থ্য
কাৰণ তেখেতৰ উদ্দেশ্য এই উদ্দেশ্য সফল হোৱাৰ কাৰণে মই ভাবো জনস্বাস্থ্য কাৰিকৰী বিভাগ জল জীৱনৰ কথা কেৱল কৰ্তনা বিলোচনা কৰিলেহে ই সফল ৰূপ পাব কিছুদিন আগতে মাননীয় মন্ত্ৰী ডাঙৰ কিমান ভুলকৈ যি ধৰণে কাম কৰিব লাগে এষ্টিমেট যেনেকুৱা আছিল এষ্টিমেট মতে কাম কৰা নাই তেখেতে লগতে তাৎক্ষণিক ব্যৱস্থা লৈছে অসমৰ ৰাইজে দেখিছে আমি দেখিছো গতিকে ইয়াৰ পৰা স্পষ্টভাৱে বুজা যায় মাননীয় মন্ত্ৰী ডাঙৰীয়াক সিপাজাৰৰ এই ভুল কামখিনি উদঙাই ৰাজহুৱা কৰাৰ বাবে মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি ইয়াৰ পৰা বুজা যায় যে জল জীৱন মিছনৰ যি কাম আৰম্ভ হৈছে যোৱা চৰকাৰৰ দিনৰ পৰাই নিশ্চিতভাৱে হুৰুঙা আছে ভুল নীতিৰে ভুল পথে বক্ৰ পথেৰে লাভজনক কাম কৰাৰ কাৰণে বিভিন্নজনে ইটেটত যি ধৰণে কৰিব কৈছে তেনেদৰে কামবোৰ কৰা নাই ইয়াৰ লগত ঠিকাদাৰ বিভাগীয় মানুহ বহুত জড়িত হৈ আছে গতিকে ইয়াত আহি থকা দিনত জল জীৱন মিছনে যিমান কোটি কোটি টকা খৰচ কৰিব এই টকা দেশৰ জনতাৰ টকা গতিকে দেশৰ জনতাৰ টকা চৰকাৰে আঁচনি লৈছে সেই আঁচনি যাতে ফলপ্ৰসূ হয় সেই আঁচনি যাতে আঁচনিৰ জৰিয়তে যাতে ঘৰে ঘৰে পানী পায় তাৰ কাৰণে আজিৰ তাৰিখত এই বিভাগে আৰু কি দায়িত্ব কৰ্তব্য পালন কৰিব লগা আছে পবিত্ৰ বিধানসভাই আমি আৰু কি দায়িত্ব কৰ্তব্য পালন কৰিব লগা আছে বিধায়কসকলে কি দায়িত্ব কৰ্তব্য পালন কৰিব লগা আছে গাঁৱৰ ৰাইজে কি দায়িত্ব আৰু কৰ্তব্য পালন কৰিব লগা আছে পঞ্চায়ত ব্যৱস্থা কি দায়িত্ব কৰ্তব্য পালন কৰিব লগা আছে আৰু জল জীৱন মিছনৰ যিখিনি আঁচনি বনোৱাতে যিখিনি নিয়ম নীতিৰে এই আঁচনিখন প্ৰস্তুত কৰিছিল তাতেও কি আৰু কিবা মডিফাই কৰিব লগা আছে নিশ্চিতভাৱে আমি সেই কথাবোৰ মুকলিকে আলোচনা কৰিব লাগিব পানীৰ কথা যেতিয়া আহে মই ভাবো তাত শাসক বিৰোধীৰ কোনো কথা নাহে পানীৰ কথা যেতিয়া আহে নিশ্চিতভাৱে সকলো মিলি জুলি বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা যাতে সৰুৰ পৰা দেখি আহিছো এই বিভাগৰ দ্বাৰা আগতে আপোনাৰ পানী যোগান আঁচনি আছিল আৰু বেছিভাগ পানী যোগান আঁচনি মই ইয়াতে কোনো শাসক কোনো বিৰোধী কোন চৰকাৰ আছিল কোন নাছিল সেই কথা নকওঁ ডিপাৰ্টমেণ্টৰ এনেকুৱা কি ভুল নীতি জনস্বাস্থ্য কাৰিকৰী ইঞ্জিনিয়াৰিং সিস্টেমৰ এনেকুৱা কি ভুল নীতি জনস্বাস্থ্য কাৰিকৰী বিভাগে যিমান পানী যোগান আঁচনি বনাইছিল বেছিভাগ পানী যোগান আঁচনি বন্ধ হৈছিল আপোনাৰ সময় শেষ হ'ল কণ্ট্ৰল কৰক মই শেষ কৰিম গতিকে এই নিজৰ অভিজ্ঞতাৰ পৰা জনস্বাস্থ্য কাৰিকৰী ডিপাৰ্টমেণ্টৰ বিষয়া কৰ্মচাৰীসকলৰ তেওঁলোকৰ নিজৰ অভিজ্ঞতাৰ পৰা তেওঁলোকে শিক্ষা লৈ আহি থকা দিনত জল জীৱন মিছন যাতে ব্যৰ্থ নহয় তাৰ কাৰণে মাননীয় মন্ত্ৰী ডাঙৰীয়াই কঠোৰ পদক্ষেপ হাতত লওক হস্তক্ষেপ কৰক বিধায়ক হিচাপে আমি বিৰোধী দলৰ হিচাপে নিশ্চিতভাৱে মাননীয় মন্ত্ৰী ডাঙৰীয়াৰ লগত একেলগে থাকি আহি থকা দিনত অসমৰ গাঁৱে ভূঞে চহৰে নগৰে গাঁৱে ভূঞে বিভিন্ন ঠাইত মানুহে যাতে ভাল পানী পায় তাৰ আমি একেলগে হাতে হাত মিলাই কান্ধত কাণ মিলাই খোজকাঢ়ি মানুহৰ কাৰণে কাম কৰাৰ কাৰণে আশ্বাস দি মাননীয় মন্ত্ৰী ডাঙৰীয়াৰ পৰৱৰ্তী পদক্ষেপ সিপাৰতে যাতে সীমাবদ্ধ নকৰি অসমৰ 126টা বিধানসভা সমষ্টিত মাননীয় মন্ত্ৰী ডাঙৰীয়াই যাওক এখন স্কিম তেওঁ বাছনি কৰি পৰ্যবেক্ষণ কৰক বিধায়কসকলক একত্ৰিত কৰাৰ কাৰণে বিধায়কসকলৰ সহযোগিতাৰ কাৰণে ডিপাৰ্টমেণ্টক তেখেতে নিৰ্দেশ দিয়ক এই কথাকে কৈ জল জীৱন আঁচনিৰ পানী ঘৰে ঘৰে পক্তাৰ আকাৰে মোৰ বক্তব্য সামৰিছো ধন্যবাদ থেংক ইউ মাননীয় সদস্য ধৰ্মেশ্বৰ কোঁৱৰ সন্মানীয় উপাধ্যক্ষ মহোদয় বিৰোধীয়ে যি জল জীৱন মিছনৰ কৰ্তন প্ৰস্তাৱ আনিছে তাৰ সম্পূৰ্ণ বিৰোধিতা কৰি মই মোৰ বক্তব্য ৰাখিব বিচাৰিছোঁ যিহেতু এই জল জীৱন মিছন এখন অভিলাষী আঁচনি যিখন আঁচনি আমাৰ ভাৰতৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সপোনৰ আঁচনি এই আঁচনিখনৰ জৰিয়তে সমগ্ৰ ভাৰতবৰ্ষৰ 19,36,6,464টা পৰিয়ালৰ বিশুদ্ধ খোৱা পানী দিয়াৰ যি পৰিকল্পনা সেই পৰিকল্পনাই আজি এই আঁচনিখন ৰূপায়ণ কৰাত আজি গুৰুত্ব দিয়া হৈছে গতিকে আজি এই আঁচনিখনৰ জৰিয়তে ভাৰতবৰ্ষৰ লগতে অসমত অন্ততঃ 65 লাখৰো অধিক আমাৰ পৰিয়ালে এই আঁচনিৰ অন্তৰ্ভুক্ত
হৈছে আৰু এই আঁচনিৰ জৰিয়তে উপকৃত হ'বলৈ সক্ষম হ'ব বুলি আমি ভাবিছোঁ। গতিকে এই আঁচনিখনৰ 2024 চনৰ মাৰ্চ মাহৰ 31 তাৰিখৰ ভিতৰত সম্পূৰ্ণ সফল ৰূপায়ণ কৰিব লাগিব আৰু তাৰ উদ্দেশ্যে আমাৰ বৰ্তমান আমাৰ অসমৰ মুখ্যমন্ত্ৰী সন্মানীয় আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত খুব তৎপৰতাৰে এই কামখিনি আগুৱাই লৈ যোৱা হৈছে আৰু লগতে আমাৰ বিভাগীয় মন্ত্ৰী মহোদয় যিখিনি এই আঁচনিৰ জৰিয়তে যিখিনি কাম কৰিব লাগে বা যেনেধৰণে কৰিব লাগে সম্পূৰ্ণ তদাৰকত তেখেতে যি গুৰুত্ব দিছে তাৰ ফলত আজি আমি প্ৰায় সমগ্ৰ অসমত একচুৱেলি প্ৰায় 42% কাম আমি সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছোঁ আৰু বাকী 2024 চনৰ মাৰ্চৰ 31 তাৰিখৰ ভিতৰত আমি এই আঁচনি সম্পূৰ্ণ ৰূপায়ণ কৰিব লাগিব। গতিকে আমি দ্ৰুতগতিত আমি সকলো জনপ্ৰতিনিধিয়ে যাতে এইখিনি কাম সম্পন্ন হয় কৰিব পাৰোঁ তাৰ প্ৰতি লক্ষ্য ৰাখি আমি আগুৱাই লৈ যোৱাত আমি সক্ষম হৈছোঁ আৰু এইখিনি কৰিবলৈ যাওঁতে যে ক'ত কেনেকৈ কাম হৈছে কেনেধৰণে হৈছে আমাৰ মন্ত্ৰী মহোদয়ৰ লগতে আমাৰ জনপ্ৰতিনিধিসকলে যি ধৰণে তৈয়াৰ কৰিছে বিশেষকৈ মই আমাৰ চৰাইদেউ জিলাৰ কথা কওঁ। আমাৰ চৰাইদেউ জিলাত আমাৰ চৰাইদেউ জিলাৰ উপায়ুক্ত মহোদয় কাৰ্যালয়ত আমি যিসকলে আবণ্টন পাইছে ঠিকা পাইছে ঠিকাদাৰসকলক মাতি আনি পৰ্যবেক্ষণ কৰা বা পৰ্যালোচনা কৰা কিছুমান আমি সিদ্ধান্ত লৈছোঁ আৰু তেনেধৰণে কৰাৰ উদ্দেশ্যে আমি যোৱা এসপ্তাহৰ আগত তেনে এখন পৰ্যালোচনা আমি সভা অনুষ্ঠিত কৰিছোঁ আমাৰ উপায়ুক্ত কাৰ্যালয়ত আৰু উপায়ুক্তৰ মহোদয়ৰ তত্বাৱধানত মই উপস্থিত থাকি সেই ঠিকাদাৰসকলক কেনেধৰণে কাম আগবঢ়াইছে আৰু কেনেধৰণে কৰিব লাগিব এই গোটেইখিনি কাম আমি তেখেতসকলৰ পৰা বুজ লৈছোঁ আৰু কি ধৰণে কৰিব লাগিব এইখিনি দিহা পৰামৰ্শ আমি আগবঢ়াইছোঁ। গতিকে এই জল জীৱন মিছনৰ জৰিয়তে আমাৰ সমগ্ৰ ভাৰতবৰ্ষই যিহেতু আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই আঁচনিখন তেখেতৰ এখন সপোনৰ আঁচনি হিচাপে ঘোষণা কৰিছে আৰু এই আঁচনিখন যিখন তেওঁ জল জীৱন মিছন নাম দিলে যিহেতু জল জীৱন মিছনৰ জৰিয়তে আমাৰ সমগ্ৰ অসমৰ লগতে ভাৰতবৰ্ষৰ জনসাধাৰণে যাতে বিশুদ্ধ খোৱা পানীটো খাবলৈ পায় তাৰ প্ৰতি লক্ষ্য ৰাখি বিশুদ্ধ খোৱা পানী যাতে কোনো এজন বা কোনো এটা পৰিয়ালে এই খোৱা পানীৰ পৰা বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে আমাৰ ভাৰতৰ সকলো ৰাজ্য চৰকাৰক নিৰ্দেশনা দিছে। তাৰ আধাৰত আমাৰ অসম চৰকাৰে যি ধৰণে অসম চৰকাৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত বা তেখেতৰ তত্বাৱধানত আমাৰ এই আঁচনিখন কেনেধৰণে সফল ৰূপায়ণ হয় তেখেতে সপ্তাহে সপ্তাহে বা পষেকৰ মূৰত যি আমাৰ ভিচি যোগেদি তেওঁ বুজ লয় বা সকলো জিলাৰ লগত এই যোগাযোগ ৰাখে সকলো বিধায়কৰ লগত যোগাযোগ ৰাখে এইখিনি কৰিবলৈ গ'লে আমি কেনেধৰণে আমি কামখিনি আগবঢ়াব লাগিব আৰু এই কামৰ জৰিয়তে সমগ্ৰ আমাৰ অসমবাসী জনসাধাৰণে প্ৰত্যেক ঘৰে যাতে বিশুদ্ধ খোৱা পানী পায় তাৰ প্ৰতি লক্ষ্য ৰাখি সকলো জনপ্ৰতিনিধিক এইখিনি দিহা পৰামৰ্শ আগবঢ়াই আহিছে আৰু আমি সকলোৱে এইখিনি কৰিবৰ কাৰণে আমি আপ্ৰাণ চেষ্টা কৰিছোঁ যাতে 24 চনৰ মাৰ্চ 31 তাৰিখৰ ভিতৰত আমি এই আঁচনি আমি সফল ৰূপায়ণ কৰিব পাৰোঁ। যিহেতু এই পানীৰ কাৰণেই আমি LP স্কুলতে এটা পাঠ পঢ়িছিলোঁ যে পানী নামৰ এটা লেচন পঢ়িছিলোঁ পাঠ এটা যিটো কয় যিটোত লিখিছিল যে পানী মোৰ নাম পানী মই জুলীয়া পদাৰ্থ মই নহ'লে কোনো প্ৰাণী জীয়াই থাকিব নোৱাৰে গছে কুঁহিপাত নেমেলে পথাৰত শস্য নহয়। তাৰ উপৰিও সেই পানীয়ে সমগ্ৰ পৃথিৱীখনকে যিধৰণে যিহেতু পৃথিৱীখন